আপোনালোকে ক'ত কৰ্তৃত্ব পালে এছঅপি দিবলৈ এতিয়া কথা হৈছে কি তুমি বিহু সমিতি এখনৰ লগতহে জড়িত কিন্তু বিহুৰ লগত জড়িত নহয় তুমি ঢোলৰ চেও চাপৰটা বজাই দেখুৱাচোন চাওঁ বিহু নাম এষাৰ গাই দেখুৱাচোন চাওঁ তুমি ঢোলৰ চেওত মই ঢোল বজাম তেওঁ নাচি দেখুৱাচোন চাওঁ মই পাৰে যদি কেতিয়াও নোৱাৰে গতিকে সেইসকলে ফুটনি মৰা উচিত নহয় যে আমি 54 বছৰ 55 বছৰ বিহু কমিটিৰ লগত তুমি বিহু কমিটিৰ লগতহে জড়িত বিহুৰ লগত জড়িত নহয় বিহু ঐতিহ্য পৰম্পৰাৰ লগত তুমি জড়িত কেতিয়াও নহয় গতিকে ফুটনি মাৰিব নালাগে তেনেকুৱাকে কথাবোৰ মহিলাই ঢোল বজায় পেপা বজায় হুঁচৰি মৰা আমি কতো দেখা নাছিলো এতিয়া নতুনকৈ সৃষ্টি হৈছে ই এটা বিজেতৰীয়া ৰূপ যে বুৱাৰী সকলে বিহু নাচে মানে ষ্টেজত এটো কি গ্ৰহণযোগ্য হয় নে নহয় বুৱাৰী বিহু মঞ্চলৈ যোৱাৰ পিছতে এইবিলাক কাণ্ড ঘটিছে জাপিটো গ্ৰহণ নকৰোগে জাপিটো আৰু কাহিখন কেতিয়াও বিহুৰ ছোৱালীৰ মানে নাচৰ অংগ হ'ব নোৱাৰে কেতিয়াও নমস্কাৰ সকলোকে অসকাই অসম অন্যটা ভিডিঅ'লৈ স্বাগতম জনালো আজি মই বিশেষ এজন আপোনালোকক ব্যক্তিক চিনাকি কৰাই দিব বিচাৰিছো যিজন ব্যক্তিক আপোনালোকে বহু ব্যক্তিয়ে চিনিয়ে পায় আৰু তেওঁ হৈ গ'ল হেম গগৈ স্যাৰ নমস্কাৰ আৰু এওঁ হৈ গ'ল বিহু গৱেষক আপোনালোকে সকলোৱে বা বহু ব্যক্তিয়ে চিনিয়ে পায় আৰু আজি বিষয়টো আমাৰ হল এছঅপি হয় বিহুৰ ওপৰত যি এছঅপি আছিল বা এছঅপি জাৰি কৰা হৈছিল আৰু তাৰ ওপৰত যি বিতৰ্ক হৈছিল তাৰ ওপৰত আমি কিছু আজি আলোচনা কৰিম আৰু ইয়াৰ লগতে আৰু আমাৰ বিহুৰ বহুখিনি কথা আছে যিবিলাক আমাৰ থলুৱা ব্যক্তিবিলাকে আগৰ পৰা জানে কিন্তু কিছু ব্যক্তিয়ে আজিকালি সেই কথাবিলাক বেলেগ এটা ৰূপত লৈ যাব কাৰণে তেওঁলোকে চেষ্টা কৰিছে সবিশেষখিনি আজি আলোচনা কৰিবৰ কাৰণে আমি ছাৰৰ লগত অকমান বহিবলৈ চেষ্টা কৰিছো আৰু আপোনালোকক আজি সেইখিনি কথা আমি অকমান জনাবৰ কাৰণে চেষ্টা কৰিছো ছাৰ স্বাগতম জনালো স্বাগতম হয় হয় আজি আপোনাক প্ৰথম মোৰ প্ৰশ্নটো হল কি যেহেতু এতিয়া এছঅপিৰ ওপৰত কিছু বিতৰ্ক সৃষ্টি হৈ আছে হয় ইয়াৰ ওপৰত কি ক'ব একচুয়ালি এছঅপি আমাক লাগে নে নালাগে প্ৰকৃততে এছঅপি বুলি কোনো কথা নাই হয় কথাটো হল কি কিছুমান নিয়মাৱলী কিন্তু আমাক বৰ্তমান এই মঞ্চত প্ৰয়োজন হৈছে এছঅপি সাধাৰণতে প্ৰশাসনৰ লগত জড়িত থকা মানে যিকোনো বিষয়তে দিয়া হয় যেনেকে লকডাউনৰ সময়ত এছঅপি দিছিলে বা বিভিন্ন চৰকাৰী হেমান এতিয়া মই জনাত যিখন এছঅপি লৈ বিহু সুৰক্ষা সমিতিয়ে প্ৰচাৰ কৰিছে বুলি কৈছে সেইখন প্ৰকৃততে এছঅপি নাছিলে নেকি মই জনাত তেওঁলোকে প্ৰকৃততে তেওঁলোকৰ যিখন মানে এতিয়া অধিৱেশন হ'বলৈ গৈ আছে 29, 30, 31 মাৰ্চত গুৰেশ্বৰত হ'ব বাক্সা জিলাৰ সেইখনৰ কাৰণে তেওঁলোকে সংবাদ মেল পাতিছিলে এখন সংবাদ মেলত তেওঁলোকে আগতীয়াকৈ অসমৰ জনসাধাৰণক কিবা এটা আহ্বান জনাব বিচাৰিছে তেওঁলোকে কিছুমান বিষয় লৈ আচ্ছা এতিয়া কথা হৈছে কি সেইখনকে আকৌ আমাৰ সাংবাদিকসকলে পাই এছঅপি কৰি দিলে কিন্তু এছঅপি নকৰি যদি ক'লেহেঁতেন যে বিহু সুৰক্ষা সমিতি অসমৰ বিহু বলিয়া ৰাইজলৈ বা অসমৰ ৰাইজলৈ এটি গুহাৰি জনাইছে এনেকে কোৱাখিনি ভাল হৈছিলে কিন্তু এছঅপি কৰি দিলে এইটো কিন্তু বৰ ভাল কথা হোৱা নাই কিন্তু এছঅপি আমাক নেলাগে আৰু এছঅপি থাকিব নেলাগে কিন্তু কিছুমান নিয়মাৱলী প্ৰয়োজন আছে কি নিয়মাৱলী কিয় প্ৰয়োজন আছে মই কৈছো এতিয়া মঞ্চত বিহু মাৰে বিহু দলবিলাকে আমি বিহু মাৰে বুলিয়ে কওঁ বিহু কৰে বুলি সাধাৰণতে নকওঁ মঞ্চত বিহু মাৰে বিহু দলবিলাকে সেই জেং বিহুৱে হওক হুঁচৰিয়ে হওক বা গছতলৰ গাভৰু বিহুৱে হওক তাত এনেকুৱা হৈছেগৈ গৈ কিছুমান এতিয়া ধৰক বিহু নামেই আধুনিকীকৰণ হৈছে যি বিহু নাম মানে সাধাৰণতে আগতে এজনে গাব গান গোৱাৰ পিছত সহস্ৰজনে গাব পাৰিছিলে এতিয়া সেইখিনি গাব নোৱাৰা এটা অৱস্থা সৃষ্টি হৈছে ঠিক তেনেকৈ নাচুনৰ ক্ষেত্ৰতো আধুনিকীকৰণ আহিছে ঢোল বাদনৰ ক্ষেত্ৰতো বহু ক্ষেত্ৰত মানে আধুনিকীকৰণ হৈছে কোনোবাই ঢোলৰ মাত্ৰাও মানে হেৰি কৰিছে এই মানে ব্যৱহাৰ কৰিবলৈ লৈছে পেপাৰ মাত্ৰা ব্যৱহাৰ কৰিবলৈ লৈছে এতিয়া ধৰক কোনোবা দলে মঞ্চত যদি বিহু মাৰে সি হুঁচৰিয়ে হওক ডেকা-গাভৰু মুকলিয়ে হওক বা জেং বিহুৱে হওক লাগিলে এতিয়া কথা হৈছে কি সেই সময়ত কিছুমান নিয়মাৱলীৰ প্ৰয়োজন থাকে নিয়মাৱলী মানে ধৰক বিহুৰ যি ঐতিহ্য আৰু পৰম্পৰা তাৰ পৰা যাতে আঁতৰি নেযায় তাৰ কাৰণে নিয়মাৱলীৰ প্ৰয়োজন হয় এতিয়া কথা হৈছে কি নিয়মাৱলী কিয় লাগে নিয়মাৱলী প্ৰয়োজন আছে এইটো কাৰণতে মঞ্চত যদি কোনোবাই বিহু নাম বুলি যদি আধুনিক গীত গাই যদি মানে নাচনি যদি নচুৱাই তেতিয়াতো নহ'ব ঠিক তেনেকুৱা ধৰণে মঞ্চত যদি বিহু নাচ বুলি ভাঙা নাচ যদি দিয়ে বা সত্ৰীয়া নৃত্যৰ কিছুমান লয়লাস যদি দিয়ে তাত তেতিয়াহ'লেতো নহ'ব বা মুদ্ৰা যদি পৰিৱেশন কৰে তেতিয়াতো নহ'ব কিন্তু বিহু নাচেই হ'ব লাগিব আৰু বিহু নামেই হ'ব লাগিব ঢোলৰ চেওচাপৰ যি আছে যি ঢোলৰ চেওচাপত নাচনি নাচিব পাৰে বা বিহুৱাই নাচিব পাৰে তেনেকুৱা ঢোলৰ চেওচাপৰ হ'ব লাগিব মানে বিহু ঐতিহ্য পৰম্পৰা সুৰক্ষিত হ'ব লাগিব তাৰ কাৰণে
নিয়মাৱলী প্ৰয়োজন আছে বুলি মই ভাবো হয় ইয়াতে এটা কথা আপুনি কথাখিনি কওঁতে মাজতে কথা এষাৰ ওলাইছিলে যে বিহুৰ ধৰক নামবিলাকে হওক বা ঢোলৰ চাপৰবিলাকে হওক যিহেতু আপুনি কৈ আছে যে আধুনিকৰণ হৈ আছে বা অৰ্থাৎ মানে মডাৰ্ণ টাইপ আজিকালি হৈ গৈ আছে একচুৱেলি এইটো কি চিষ্টেমটো ভাল হৈছে নে বেয়া হৈছে এইটো একেবাৰে বেয়া হৈছে বুলি ক'ব লাগিব যিহেতু বিহু হৈছে আমাৰ অসমীয়া জাতিৰ লোক সংস্কৃতি যাক লোককৃষ্টি বুলি কোৱা হয় লোককৃষ্টিৰ কেতিয়াও পৰিৱৰ্তন নহয় মানুহে কয় যে সংস্কৃতি পৰিৱৰ্তনশীল এতিয়া ডক্টৰ লীলা গগৈয়ে কৈছে সংস্কৃতি বুৱতী নয় সংস্কৃতি বুৱতী নয় বুলি কওঁতে লীলা গগৈয়ে এই কথা কোৱা নাই বিহু সংস্কৃতি বা বিহু লোক সংস্কৃতি যে পৰিৱৰ্তন হ'ব লাগে সেই কথা কেতিয়াও কোৱা নাই বুলি ভাবো যিহেতু বুৱতী নয় হ'লেও বুৱতী নয় কেতিয়াও নিজৰ চাৰিত্ৰিক যি বৈশিষ্ট্য সেই বৈশিষ্ট্যৰ পৰা আঁতৰি নাযায় এইটো সত্য কথা কিন্তু বিহুৰ ক্ষেত্ৰত এতিয়া চাৰিত্ৰিক বৈশিষ্ট্য বহু ক্ষেত্ৰত আঁতৰি যোৱা আমি পাইছো যেনেকে বিহু নামবিলাক আধুনিকীকৰণ হৈছে এতিয়া ধৰক যিবিলাক কেছেটত বিহু নাম ধৰি আধুনিক গীত গায় সেইবিলাকো বহু ক্ষেত্ৰত গাবলৈ লোৱা হৈছে দেখা পোৱা গৈছে ঠিক তেনেকুৱা ধৰণে বিহুৰ ঢোলৰ চেও চাপৰ সম্পৰ্কত বিভিন্নজনে বিভিন্ন মত দিয়ে বহুতে কয় এই তোমাৰ ঢোলৰ চেও চাপৰটো ভুল হৈছে গতিকে এটা কথা আমি মনত ৰাখিব লাগিব যে অসমত বসবাস কৰা সকলো জাতিগোষ্ঠীৰ মানুহে বিহু পালন কৰে আৰু সেই সকলো জাতিগোষ্ঠীয়ে ঢোলৰ চেও চাপৰ নাচন ভংগী আৰু নামৰ সুৰবিলাকো বেলেগ সেই ক্ষেত্ৰত কোনোবা বিচাৰকে ক'ব নোৱাৰিব তোমাৰ ঢোলৰ চেও চাপৰটো ভুল হৈছে বুলি যদি ইখন গাঁৱৰ লগত সিখন গাঁৱৰ ঢোলৰ চেও চাপৰ কেতিয়াও নিমিলে ইটো জনগোষ্ঠীৰ লগত সিটো জনগোষ্ঠীৰ ঢোলৰ চেও চাপৰ কেতিয়াও নিমিলে গতিকে এইবিলাক হৈছে মানে এটা শিক্ষিত মধ্যবিত্ত শ্ৰেণীয়ে বৌদ্ধিক সমাজে বিহুক লাহেকৈ মানে আধুনিকীকৰণ কৰি বাণিজ্যিকীকৰণ কৰি আমাৰ বিহু যি পুৰণি বৈশিষ্ট্য আৰু মানে আছে সেই বৈশিষ্ট্যবিলাক নষ্ট কৰিব বিচাৰিছে হয় ইয়াতে এটা কথা মই সুধিব বিচাৰিছো এতিয়া ধৰক বিহুৰ ধৰক আজিকালি যি এতিয়া আধুনিকীকৰণ হৈ গৈ আছে আমাৰ বা আমি ধৰক যেতিয়া সৰু আছিলো বা আপোনালোকে যেতিয়া সৰু আছিলে তেতিয়া আমি থলুৱা একচুৱেল বিহুৰ আমি যি প্ৰকৃতিৰ লগত যিটো মিলন আছিলে আমি সেই বস্তুটো দেখিবলৈ পাইছিলো কিন্তু আজিকালি উঠি অহা প্ৰজন্মই সেই বস্তুটো দেখিবলৈ পোৱা নাই এতিয়া ধৰক আপুনি যেনেকে ক'লে এছাম কোনোবা বিচাৰকে কয় এইটো বস্তু নহয় তেনেকুৱা হ'ব লাগে কোনোবাই কয় এনেকুৱা হ'ব লাগে এই বস্তুটো মানে অলপ খেলি মেলি যেন লাগে মানে ক'ৰবাত কাৰণ ইয়াৰ মূলতে হৈছে প্ৰকৃততে বিহু বিচাৰক সৃষ্টি হৈছে নোহোৱা নহয় কিন্তু কথা হ'ল কি আমি এনেকুৱা কিছুমান বিহু বিচাৰকক মাতো বা আমন্ত্ৰণ নজনাওঁ যিসকলে কেৱল কিতাপ পঢ়িহে বিহুৰ ওপৰত গৱেষণা কৰিহে তেওঁলোকে মানে বিহু বিষয়ে জানে কিন্তু বিহুৰ লগত থলীৰ পৰা জড়িত লোকক কেতিয়াও তেওঁলোকে নেমাতে এতিয়া কথা হৈছে আমি এতিয়া মোৰ এতিয়া ৭৬ বছৰ বয়স হৈছে আমি সৰুৰে পৰা আই কোলাত মানে বিহু নাম শুনিয়ে টোপনি গৈছিলো হয় আমি জনা হোৱাৰে পৰা আমি বিহু নাম গাই আমি গছতলৰ বিহু চাইছো ইখন গাঁৱৰ পৰা সিখন গাঁৱলৈ ঘূৰি হুঁচৰি দলৰ লগত ডেকাসকলৰ লগত বা বুঢ়াসকলৰ লগত হুঁচৰি গাই আমি শিকিছো আমাৰ এটা ব্যৱহাৰিক জ্ঞান থকাৰ উপৰি আমাৰ সঁচা কথা ক'বলৈ আমি এটা বাহাদুৰি মাৰি ক'ব পাৰো প্ৰকৃততে আমি যে আমাৰ ব্যৱহাৰিক জ্ঞান এটা আমাৰ আছে কিন্তু ব্যৱহাৰিক জ্ঞান নথকা কিছুমান বিচাৰকক মাতে তেওঁলোকৰ যিটো কোৱা যায় আঞ্চলিক বৈশিষ্ট্য আৰু জনগোষ্ঠীয় বৈশিষ্ট্য নজনাসকলক মাতিলে এনেকুৱা অৱস্থাৰ সৃষ্টি হয় গতিকে বিহু বিচাৰক হ'বলৈ হ'লে প্ৰকৃততে সমগ্ৰ অসমৰ বিভিন্ন জাতিগোষ্ঠী আছে যিবিলাকে বিহু পালন কৰে সকলোৰে বিহুৰ বিষয়ে অলপ হ'লেও জ্ঞান থাকিব লাগিব আৰু ব্যৱহাৰিক জ্ঞান থকাটো একেবাৰে প্ৰয়োজন বুলি ভাবো যিসকলে ব্যৱহাৰিক জ্ঞান নাই কিতাপ পঢ়ি কিতাপ লিখিয়ে মানে বিহুৰ বিষয়ে জানে সেইসকলক মাতিলে এনেকুৱা এটা হয় বুলি আমি ভাবো হয় মই ইয়াত কথা এটা ক'ব লাগিব ছাৰে যে বহুখিনি বিহুৰ ওপৰত বা বিহুৰ লগত জড়িত বহুখিনি কিতাপ তেওঁ লিখিছে এতিয়া শুনিবলৈ পাইছো প্ৰায় ছাৰে 11খনকৈ কিতাপ বিহুৰ ওপৰত তেওঁ লিখিছে কিন্তু এই যিখিনি কিতাপ যে তেওঁ লিখিছে এইখিনি কোনো বেলেগ কিতাপ পঢ়ি পেলাই তেওঁ কোনো কিতাপ লিখা নাই এইখিনি মই নিজৰ স্বজ্ঞানেৰে যিখিনি পাইছো নিজে যিখিনি দেখিছো নিজে যিখিনি শুনিছো সেইখিনিহে মই লিখিছো হয় বেলেগ মানে কিতাপ চাই কিতাপ লেখা নাই আৰু ইয়াতে মই আপোনালোকক থুলমুলকে এটা কথা কৈ থওঁ যে ছাৰে যিবিলাক কিতাপ লিখিছে এই কিতাপবিলাক পঢ়িয়ে কিছু ব্যক্তিয়ে কিন্তু ডক্টৰ ডিগ্ৰী লৈছে বিহুৰ ওপৰত নহয় জানো আৰু কিন্তু ছাৰে কিন্তু এতিয়ালৈকে সেইখিনি স্থানলৈ যোৱা নাই কিন্তু ছাৰে লিখা কিতাপখিনিয়ে পঢ়ি পেলাই কিছু ব্যক্তিয়ে যিহেতু ডক্টৰ ডিগ্ৰী লৈছে তেওঁলোকক হয়তো আপোনালোকে চিনি পাব পাৰে কিন্তু ছাৰক আপোনালোকে হয়তো বহু ব্যক্তিয়ে এতিয়াও চিনি পোৱা নাই সেইকাৰণে আমি আমাৰ দৰ্শকক অনুৰোধ কৰিব বিচাৰিছো বা বিহুৰ কমিটিবিলাকক আমি অনুৰোধ কৰিব বিচাৰিছো আপোনালোকে যদি বিচাৰক যদি নিমন্ত্ৰণ কৰে নহয় এই ছাৰহঁতৰ দৰে ব্যক্তিবিলাকক আপোনালোকে কিন্তু এটা কথা মই কিন্তু বিহু বিচাৰক হৈ এতিয়াও নাযাওঁ কিয় নাযাওঁ মই বিহু বিচাৰক হৈ গ'লে মোক মানে আজিকালি যিটো যুগ হ'ল মানে পাৰ্চিয়েলিটি নকৰিলো
পক্ষপাতিত্ব নকৰিলে পক্ষপাতিত্ব কৰে, টকা খাইছে ইত্যাদিবিলাক মানে বদনাম দিয়ে। গতিকে মই বিহু বিশ্বাস কৰি কেতিয়াও নাযাওঁ, এইটো চিধা কথা। কিন্তু এইটো ভুল হৈছে, এইটো ভুল নাই হোৱা বুলি হ'লে কৈ দিব পাৰো, একদম চিধা সঁচা কথা এইটো। নহয়, ইয়াত এটা কথা হয় কি, ধৰক এতিয়া আপুনি যেনেকে কৈছে যে মই বিহু বিচাৰক হৈ নাযাওঁ, আৰু ধৰক যি পাৰ্চিয়েলিটিৰ কথা কৈছে, এতিয়া আপোনাক যদি ধৰক কোনোবাই যদি নিমন্ত্ৰণ দিয়ে, আপুনিতো তাৰ সঁচা কথাটো ক'ব বা আপুনি সঁচাটোৱে দেখুৱাই দিব, সঁচাটোৱে দেখুৱাম। তাত যদি কোনোবাই ধৰক যে মোক নিদিলি বা এওঁক নিদিলি সেওক নিদিলি বুলি যদি কোনোবাই বিতৰ্ক কৰে, সেইটো মানে এটা বেলেগ পক্ষৰ কথা। কথা হৈছে কি, আজিকালি বিহু সন্মিলন বিলাকত প্ৰায়বিলাকতে দেখিছো ৰিজাল্ট দিয়াৰ পিছত যেতিয়া ফলাফল ঘোষণা কৰে বিচাৰকে, বিচাৰকৰ লগত মানে গৈ মানে বিহুৱাসকলে বিতৰ্ক কৰে। ঠিক তেনেকুৱা ধৰণে কমিটিয়েও বিতৰ্ক কৰে। ঠিক তেনেকুৱা ধৰণে মানে দুটা দলৰ মাজত মানে তৰ্কাতৰ্কি হোৱা দেখি পাইছো, বাক বিতণ্ডা হোৱা দেখি পাইছো। গতিকে এইবিলাকত বিচাৰক হৈ লাভ নাই, যিহেতুকে বিহু মঞ্চলৈ যোৱাৰ পিছতে এইবিলাক কাণ্ড ঘটিছে। সেইটো হয়। গতিকে আমি মানে বিচাৰক হৈ যাব বিচৰা নাই। কোনোবাই যদি কয় এই সম্পৰ্কত দুআষাৰ ক'বলৈ আপুনি আহক, তেতিয়াহ'লে নিশ্চয় যাম। মই এনেকুৱা ঠাই নাই, অসমৰ মানে প্ৰায়বিলাক জিলাতে গৈছোঁ, আপ টু ধুবুৰীলৈকে গৈছোঁ, শদিয়াৰ পৰা ধুবুৰীলৈকে বুলি যিটো কোৱা হয়। শদিয়াতো মই বিহু কাৰণে বিহু দল গঠন কৰি থৈ আহিছোঁ, ঢোল শিকাইছোঁ, পেঁপা শিকাইছোঁ। অসমৰ মানে সমগ্ৰ জিলালৈকে গৈছোঁ, কোনেও ক'ব নোৱাৰে মই কোনোখন জিলালৈ যোৱা নাই বুলি। কিন্তু চিৰাং আৰু কোকৰাঝাৰ জিলাৰ বাদে দেই, সমগ্ৰ অসমৰ বিহুৰ লগত জড়িত থকা মানুহে অন্ততঃ মোৰ নামটো হ'লেও জানে, মোক চিনি নাপালেও, যিহেতুকে মই সকলো জিলালৈকে গৈছোঁ আৰু সকলো জিলাতে গৈ বিহুৰ বিষয়ে মানে বিভিন্ন মানে আলোচনা বিলোচনা কৰিছোগৈ। হয়, ইয়াতে মই বিশেষকৈ ছাৰে যিখিনি কথা ক'লে সেইখিনি খুব গুৰুত্বপূৰ্ণ কথা কৈছে। আৰু ময়ো আপোনালোকক অনুৰোধ কৰিব বিচাৰিছোঁ যে যিসকল বিচাৰকে বিচাৰ কৰে যেতিয়া এখন বিহু মঞ্চত, তেওঁলোকে যাতে কোনো পাৰ্চিয়েলিটি নকৰে, তেওঁলোকে একদম সঠিক যিটো সঁচাটো সঁচা ক'ব লাগে। আৰু এইটো নহয় যে মানে মোৰ এই ঘৰৰ মানুহ, মোৰ এই মানে কোনোবা ৰিলেশ্যনৰ মানুহ এনেকুৱা ধৰণৰ কৰি পেলাই ধৰক কাৰোবাক পুৰস্কাৰটো দিব। এইখিনিতে মই এটা কথা ক'ব বিচাৰিছোঁ, হয়, যে কথা হ'ল যে কি, কালি SOP সম্পৰ্কত আলোচনা কৰোঁতে মানে পক্ষপাতিত্বৰ কথা বা বিচাৰকক স্বাধীনতা দিব লাগিব বুলি কথা তাত ওলাইছে। প্ৰকৃততে হয় কথাটো, বিচাৰকৰ লগত কমিটি অমিল হয়। কমিটিয়ে কৈ এইগৰাকীহে পাব লাগিছিলে, ঠিক তেনেকুৱা ধৰণে বিচাৰকে নহয় আমি উচিত বিচাৰ কৰিছোঁ এইটোও হ'ব লাগিব। সেই বহু ক্ষেত্ৰত হৈছে আৰু বহু ঠাইত আমি দেখিবলৈ পাইছোঁ, আৰু বহু ঠাইত তেনেকুৱা ধৰণৰ হৈছে। মই ক'লোৱে আগতে যে বাক বিতণ্ডা হয়, কমিটিৰ লগত বাক বিতণ্ডা হয়, হেৰিৰ লগত মানে দলৰ প্ৰতিযোগী দলৰ লগত বাক বিতণ্ডা হয়। গতিকে ইয়াত কথা হৈছে কি, সেইকাৰণে বিহু বিচাৰকক প্ৰকৃততে কি কৰিব লাগে, এই স্বাধীনতাটো প্ৰয়োজন আছে। স্বাধীনতা মানে কি, বিহু বিচাৰকে যি কয় সেইটো হ'ব লাগে। বহু মানে হেৰি দেখোঁ, গুহাৰীবিলাক পালে দেখোঁ কমিটিৰ সিদ্ধান্তই চূড়ান্ত সিদ্ধান্ত হ'ব বুলি। কমিটিৰ সিদ্ধান্তই কিয় চূড়ান্ত সিদ্ধান্ত হ'ব? তেতিয়াহ'লে কমিটিয়ে দিয়ক আকৌ পুৰস্কাৰটো। গতিকে সেই তেনেকুৱা সমিতিৰ লগত গণ্ডগোল হয়। কমিটিৰ সিদ্ধান্তই চূড়ান্ত সিদ্ধান্ত হ'ব বুলি কোৱা কথাত অৰ্থটো হৈছে যে তাত নিশ্চয় পক্ষপাতিত্বতা থাকে, আৰু তাতে গণ্ডগোলটো হয় বিচাৰকৰ লগত। গতিকে বিচাৰকক মানে হেৰি দিব লাগিব, সেই যিটো বিচাৰকৰ যিটো স্বাধীনতা সেইটো দিব লাগিব। আচ্ছা, এতিয়া ধৰক যিহেতু আমি দেখোঁ যে হুঁচৰি সাধাৰণতে পুৰুষে আমি মৰা দেখোঁ, কিন্তু ক'ৰবাত আজিকালি আমি প্ৰায় টিভিত বা মোবাইলত আমি দেখিবলৈ পাইছোঁ ক'ৰবাত মহিলাও হুঁচৰি মাৰিবৰ কাৰণে আৰম্ভ কৰিছে। যে এইটো কি মানে ভাল নে বেয়া? প্ৰকৃততে এটা কথা, হুঁচৰিটো প্ৰকৃত পুৰুষৰ অনুষ্ঠান। হয়, আমি সৰুকালৰ পৰা দেখি আহিছোঁ, সৰুকালৰ পৰা হুঁচৰিৰ লগত আমি জড়িত। প্ৰকৃততে মহিলাই ঢোল বজাই, পেঁপা বজাই হুঁচৰি মৰা আমি ক'তো দেখা নাছিলোঁ। এতিয়া নতুনকৈ সৃষ্টি হৈছে, ই এটা বিজেতৰীয়া ৰূপ। প্ৰকৃততে আমি সমগ্ৰ উজনি অসম বুলি কৈছোঁ, যিহেতু মানে SOP আলোচনা কৰোঁতে কালি মানে ND24 কৈছে যে নামনি অসমত বিহু নাই, প্ৰকৃত উজনিক আমি মানে অনুকৰণ কৰোঁ বা উজনি মতে চলোঁ বুলি কৈ গৈছে। সেইকাৰণে মই কৈছোঁ সমগ্ৰ উজনি অসম যদি ঘূৰে ক'তো দেখা নাপায় যে মানে এই ছোৱালীয়ে ক'ৰবাত হুঁচৰি মাৰিছে ঢোল পেঁপা বজাই। এইটো এতিয়া আমি দেখিবলৈ পাইছোঁ শিৱসাগৰত এটা অনুষ্ঠান হৈছে। শিৱসাগৰ জিলাৰ কোনো লোকে মানে এই হুঁচৰি দল সৃষ্টি কৰিছে। ছোৱালীয়ে ঢোল বজোৱাত আমাৰ আপত্তি নাই, পেঁপা বজোৱাত আপোনাৰ আপত্তি নাই, যিহেতু এতিয়া এই বিহুত এটা ঐচ্ছিক ছাবজেক্টটো হৈছে হেৰিত কি কয় 11 আৰু 12 ক্লাছত, তাত আপত্তি নাই। সেই বুলি যে ছোৱালীয়ে চুৰিয়া পিন্ধি টনা মাৰি ঢোল পেঁপা বজাই নাচিব, হুঁচৰি কৰিব, এইটো আমি কেতিয়াও পক্ষপাতিত্ব নহয়। যিহেতু আমি অসমৰ বিভিন্ন জনগোষ্ঠীৰ লগত মই এতিয়ালৈকে জড়িত হৈ আছোঁ, যিহেতু মই এতিয়া এটা কথা ক'বলৈ ভাল পাম যে মৰাণ সম্প্ৰদায়ৰ লোকে এতিয়াও মানে ধৰ্ম হুঁচৰি কৰে। ধৰ্ম হুঁচৰিত ছোৱালী নাচে জানো? এতিয়াও নানাচে।
সেইটো কাৰণে ভাল হৈছে যে ধৰ্ম হুঁচৰি অনিৰুদ্ধদেৱে বা অষ্টভুজদেৱে যিটো ধৰ্ম হুঁচৰি বুলি কৈ থৈ গ'ল সেই ধৰ্ম হুঁচৰি প্ৰকৃততে উপযুক্ত হৈছে তাত ছোৱালী নাচিব নোৱাৰে আৰু বহুতো নিয়ম কানুনৰ কথা আছে বাকী শংকৰদেৱ মাধৱদেৱে যদি ধৰ্ম হুঁচৰিৰ দৰে যদি হুঁচৰিক যদি ধৰ্মীয় বান্ধোনেৰে যদি বান্ধিলেহেঁতেন বা বিহুক যদি বান্ধি থৈ গ'লহেঁতেন তেতিয়াহ'লেতো হয়তো এইটো নহ'লহেঁতেন নেকি বুলি মই ভাবো প্ৰকৃততে এইটো অতি আধুনিকতালৈ গৈছে গতিকে ছোৱালীয়ে হুঁচৰি মৰাটো আমি কেতিয়াও পক্ষপাতিত্ব নকৰো কিন্তু ইয়াতে মই এটা কথা ক'ব বিচাৰিছো যেহেতু ধৰক আমি কালি নে পৰহি নিউজটো চাইছিলো শিৱসাগৰ কেইগৰাকীমান ছোৱালীয়ে তেওঁলোকে কৈছে যে আমাৰ মহিলাসকলক মানে পুৰুষৰ লগে লগে মানে আগবাঢ়ি যাবৰ কাৰণে আমাক কিছু বাধা দিয়া হৈছে আৰু আমি যেহেতু হুঁচৰি মাৰিছো আমি হাফ পেণ্ট আৰু লং পেণ্ট পিন্ধি আমি হুঁচৰি মৰা নাই আমি মাৰ্জিত সাজপাৰ পিন্ধিয়ে আমি হুঁচৰি মাৰিছো বুলি তেওঁলোকে এটা কমেণ্ট দিছিলে এটা কথা নহয় পুৰুষৰ লগে লগে সমানে কাম কৰি যাবলৈ সুবিধা দিব লাগে বুলি যদি কৈছে তেতিয়াহ'লে কথাটো এনেকুৱা ধৰণৰ যে পুৰুষৰ কামখিনি তেওঁলোকে কৰক কোৰ মাৰক কুঠাৰ মাৰক হাল বাবলৈ যাওক পথাৰলৈ ভূঁই ৰোৱাতকৈ মানে ৰোৱা তোলা কৰাতকৈ তেওঁলোকে মানে হাল বাওক কোৰ মাৰক কুঠাৰ মাৰক পুৰুষৰ লগত সমানে ফেৰ মৰাত সকলো ক্ষেত্ৰতে আপত্তি নাই কিন্তু বিহুৰ ক্ষেত্ৰত লোকসংস্কৃতিৰ ক্ষেত্ৰত আমি পুৰুষৰ লগত মানে সমানে ফেৰ মাৰি যোৱাটো নিবিচাৰোঁ যিহেতু বিহুৰ যিটো ঐতিহ্য যিটো পৰম্পৰা তাৰ সেইটো ধ্বংস হ'ব বিহুৰ ঐতিহ্য পৰম্পৰা বুলি ক'লে আমি সাধাৰণতে জানিব লাগিব যে বিহু অসমীয়া বিহু ৰঙালী বিহুৰ পৰিবেশ্য কলা তিনিটা গৃহস্থৰ চোতালৰ মাগলিক অনুষ্ঠান হুঁচৰি ডেকা গাভৰু মুকলি বিহু আৰু গছতলৰ জেং বিহু বা গাভৰু বিহু পুৰুষে মৰা হুঁচৰিত ছোৱালী নাচিব বা ছোৱালীয়ে পুৰুষৰ লগত সমানে ফেৰ মাৰিবলৈ গৈ মানে চুৰিয়া পিন্ধি হুঁচৰি মাৰিব হ'ব নেকি তেতিয়াহ'লে এটা কাম কৰক তেওঁলোকে লং পেণ্ট পিন্ধি নাই মৰা হাফ পেণ্ট পিন্ধি নাই মৰা ময়ো কালিলৈ যাম মেখেলা পিন্ধি মাৰো মানে মুগা ৰিহা মেখেলা পিন্ধি মই বিহু মাৰিবলৈ যাম দিবনে নিদিয়ে তেতিয়া মানি ল'বনে নহ'লে অসমৰ ৰাইজে মই বিহু মাৰিবলৈ যাম মানে তেওঁলোকে যিটো যুক্তিৰে কৈছে সেই যুক্তিৰে মই ক'ব বিচাৰিছোঁ পুৰুষেও তেতিয়াহ'লে ছোৱালীয়ে সাজ পোছাক পিন্ধি মেখেলা চাদৰ পিন্ধি বিহু মাৰিবলৈ যাওক তেতিয়া সমগ্ৰ অসমৰ ৰাইজে মানি ল'ব নলয় যদি তেওঁলোকে কোৱা কথাটো যদি মানি লয় পুৰুষৰ সমানে যাবৰ কাৰণে লং পেণ্ট পিন্ধি বা হাফ পেণ্ট পিন্ধি বিহু মৰা নাই তেতিয়াহ'লে তেওঁলোকক মই ক'ব বিচাৰিছোঁ যে আৰু সমগ্ৰ অসমৰ ৰাইজক ক'ব বিচাৰিছোঁ যে তেতিয়াহ'লে পুৰুষেও মানে মহিলাৰ সাজ পোছাক পিন্ধি গছতলৰ গাভৰু বিহু বা জেং বিহু পাতক তেতিয়া ৰাইজে মানি ল'ব নলয় সেইটোহে মোক লাগে এতিয়া প্ৰশ্ন ৰাইজলৈ থলো মই সেইটো হয় ঠিক আছে আপুনি আপোনাৰ মতামতখিনি দিছে আৰু গোটেইখিনি কথা আজি আমিও আপোনালোকৰ আগত দাঙি ধৰিছোঁ আৰু আপোনালোকেও আপোনালোকৰ মন্তব্যবিলাক আপোনালোকে কমেণ্ট বক্সত দিব পাৰিব আৰু ইয়াতে যিহেতু ধৰক আপুনি কথা আৰু এষাৰ উল্লেখ কৰিছিলে ছোৱালীসকলে বা মহিলাসকলে ধৰক হুঁচৰি মৰাত আপত্তি আছে ঠিক সেইধৰণে ঢোল পেঁপা বা আপোনাৰ বাঁহী এই বাদ্যযন্ত্ৰবিলাক বজাব পাৰে নে নোৱাৰে নে বজোৱাত আপত্তি নাই মই কৈ গ'লো নহয় ঢোল পেঁপা বাঁহী বজোৱাত কি আপত্তি আছে কোনোবাই পাৰদৰ্শিতা দেখুৱাব কোনোবাই ক'ৰবাত বজাব কিবা হেৰি হ'ব সেইটো কোনো আপত্তি নাই সেই বুলি আৰু মানে আমি হাফ পেণ্ট পিন্ধি বিহু মৰা নাই লং পেণ্ট পিন্ধি হুঁচৰি মৰা নাই আমাক পুৰুষৰ লগত সমানে আগবাঢ়ি যাবলৈ দিয়ক বুলি ক'লে মই ক'লো নহয় যে তেতিয়াহ'লে পুৰুষেও জেং বিহু কৰিব আকৌ গছতলৰ গাভৰু বিহু কৰকচোন মানি ল'ব জানো অসমৰ ৰাইজে হয় হয় কথাটো সেইটোৱে তাতে উত্তৰটো ওলাব হয় ঠিকেই আৰু এটা কথা মোৰ মনলৈ প্ৰশ্ন এটা আহিছে এই আজিকালি যে আমি প্ৰায় দেখিবলৈ পাইছোঁ মঞ্চবিলাকত যে এই বিহু নাচ নাচিবলৈ যাওঁতে ছোৱালীসকলে জাপিটো লৈ যায় বা আমি কাঁহৰ কাঁহী আমি লৈ যোৱা দেখোঁ একচুৱেলি এইটো কি আমাৰ বিহুৰ মাজত এইটো কি আছে নেকি জাপি কাঁহী লৈ ছোৱালীয়ে বা গাভৰুৱে গছ তলত বিহু মৰা আমি কেতিয়াও দেখা নাই এইটো মঞ্চলে মোৰ বোধেৰে যোৱাটো শতিকাৰ 80-90 দশকৰ পৰা আহিছে এই জাপিটো প্ৰকৃততে যিটো জাপি লৈ বিহু নচা হয় এইটো গুৱাহাটীৰ ফালে নলবৰীয়া জাপি বুলি কওঁ আমি সাধাৰণতে যিটো সৰুদেয়া জাপি এইটো আহি ক'ৰ পৰা সোমালে কেনেকৈ সোমালে আমি নাজানো এতিয়া কথাটো হ'ল কি জাপি লৈ নাচে নে নাচে এই সম্পৰ্কে যদি কোনোবাই যদি জানিব বিচাৰে আহকচোন বিহুৰ দিনত মানে হেৰি বহাগ বিহুৰ দিনত মই সকলোকে আহ্বান জনাইছোঁ আপোনালোকে আহক তিনিচুকীয়া জিলাৰ মাকুমলৈ আহক বাৰেকুৰি অঞ্চললৈ কাকপথাৰলৈ আহক বিভিন্ন জিলা মানে গাঁওবিলাকত চাবলৈ ফিলবাৰীলৈ আহক ধূলিজানলৈ আহক তাত আপোনালোকে চাবচোন মানে ছোৱালীয়ে ক'ৰবাত জাপি লৈ কাঁহী লৈ গছ তলত নাচিছে নেকি কেতিয়াও নানাচে এইটো এটা বিজতিৰীয়া ৰূপ যিহেতু জাপিটো মানে 1935 চনত জয়মতী চিনেমাত প্ৰথম জ্যোতিপ্ৰসাদ আগৰৱালাই এইটো সৃষ্টিশীল নৃত্য কৰিছিলে তাকে মানে হেৰি কৰি
মানে এতিয়া অনুকৰণ কৰি এতিয়া বিহুত মানে জাপি কাঁহি লৈ নাচিবলৈ ধৰিছে কাঁহিখনটো সাধাৰণতে হুঁচৰিত আগতে যেতিয়া মানে হুঁচৰি এটা হেৰি অনুষ্ঠান এই হুঁচৰি গাই গাই আমনি লাগিলে তেতিয়া মানে লৰাই ঢোল বজায় আৰু বাকী এজনে বা দুজনে মানে কাঁহি ঘূৰাইছে সেইটোহে কিন্তু ছোৱালীয়ে জাপি কাঁহি লৈ নহা নচা কোনো পৰম্পৰা বিহুত নাই এইটো এটা বিজতৰীয়া ৰূপ এই বিজতৰীয়া ৰূপটো প্ৰকৃততে মানি ল'ব নালাগে কোনো দিনাখনেই জাপি কাঁহি লৈ নচা কোনো পৰম্পৰা বিহুত নাই জাপিটো গ্ৰহণ নকৰোগে জাপিটো আৰু কাঁহিখন কেতিয়াও বিহুৰ ছোৱালীৰ মানে নাচৰ অংগ হ'ব নোৱাৰে কেতিয়াও কিন্তু আমি প্ৰায় দেখিবলৈ পাইছো যিসকল ছোৱালীয়ে জাপি কাঁহি বা ধুনীয়াকে যদি প্ৰদৰ্শন যদি ষ্টেজত যদি দিয়ে কিন্তু প্ৰথম পুৰস্কাৰটো কিন্তু তেওঁলোকে লৈ যায় নিব সেইসকল যিসকল মানে হেৰিয়ে বিচাৰকে বিহুৰ ঐতিহ্য পৰম্পৰাৰ বিষয়ে নাজানে যিসকলে গৃহস্থ চোতালৰ হুঁচৰি মাৰি পোৱা নাই গছতলৰ গাভৰু বিহু দেখি পোৱা নাই সেইসকলে দিব পুৰস্কাৰ কিয় নিদিব ধুনীয়া দেখিব নহয় জাপিটো দেখি মানে দেখিবলৈ ধুনীয়া হয় আৰু দেখিবলৈ ধুনীয়া হোৱাৰ কাৰণে তেওঁলোকে নম্বৰটো দিয়ে চাগে তাৰ বাদে অন্য কিটো হ'ব পাৰে গতিকে এইটো মানি ল'ব পৰা কথা নহয় কেতিয়াও আমি কেতিয়াও এই কথাটো মানি নলওঁ হয় ছাৰে গোটেইখিনি কথা উল্লেখ কৰিছে ইয়াতে এটা কথা মই আপোনালোকক ক'ব বিচাৰো যে একচুৱেলি যদি আপোনালোকে যদি বিহুৰ পৰম্পৰা প্ৰকৃতিৰ লগত যি নীতি নিয়মত যদি বিহু যদি আপোনালোকে যদি চাব বিচাৰিছে আপোনালোকে হয় একচুৱেলি ছাৰে কোৱাৰ দৰে বা আমি কোৱাৰ দৰে উজনি অসমলৈ আপোনালোকে আহিব লাগিব তিনিচুকীয়া জিলা আৰু ডিব্ৰুগড় জিলাতে আপোনালোকে প্ৰকৃতৰ যি বিহুৰ গছতলৰ বিহুৱে হওক বা আমাৰ ইয়াত হুঁচৰিয়ে হওক গছতলৰ বিহু হুঁচৰিয়ে হওক তিনিচুকীয়া ডিব্ৰুগড় জিলালৈ আহক বিহুৰ দিনত আমি দেখুৱাই দিম হয় এতিয়া এনেই মানে ভাটিফালে বহি মই এতিয়া ক'ব লাগিব যে গুৱাহাটীতে হওক নলবাৰীতে হওক বা অন্যান্য ঠাইত মানে নামনি অসম অন্যান্য ঠাইত বহি মানে হেৰি কৰিলে নহ'ব কি কয় ফুটনি মাৰিলে নহ'ব যে আমি মানে বিহু জানো বুলি আমি এনেকুৱা মানুহো পাইছোঁ যিসকলে বিহুৰ লগত কোনোদিন জড়িত নাই বিহু নাম এষাৰ গাব নোৱাৰে ঢোলৰ চেৰ চাপতা বজাব নোৱাৰে মানে তেওঁ এতিয়া ক'ব বিচাৰে যে মই 54 বছৰ 55 বছৰ মই বিহুৰ লগত জড়িত আৰু তুমি বিহুৰ কমিটিৰ লগতহে জড়িত বিহুৰ লগতো জড়িত নহয় তুমি তো বিহু নাম এষাৰ গাই দেখুৱাচোন চাওঁ কালি মই পাইছোঁ মানে SOP সম্পৰ্কত আলোচনা কৰোঁতে কোনোবা এজনে কৈছে যে মই 54 55 বছৰ মানে বিহুৰ লগত জড়িত হৈ আছোঁ গতিকে মোক কোনে কি ক'বলৈ আহিছে বিহু সুৰক্ষা সমিতিক প্ৰশ্ন কৰিছে আপোনালোকে ক'ত কৰ্তৃত্ব পালে SOP দিবলৈ এই কথা হৈছে কি তুমি বিহু সমিতি এখনৰ লগতহে জড়িত কিন্তু বিহুৰ লগতো জড়িত নহয় তুমি ঢোলৰ চেৰ চাপৰটা বজাই দেখুৱাচোন চাওঁ বিহু নাম এষাৰ গাই দেখুৱাচোন চাওঁ তুমি ঢোলৰ চেৰত মই ঢোল বজাম তেওঁ নাচি দেখুৱাচোন চাওঁ মই পাৰে যদি কেতিয়াও নোৱাৰে গতিকে সেইসকলে ফুটনি মৰা উচিত নহয় যে আমি 54 বছৰ 55 বছৰ মানে বিহু কমিটিৰ লগতে তুমি বিহু কমিটিৰ লগতহে জড়িত বিহুৰ লগত জড়িত নহয় বিহু ঐতিহ্য পৰম্পৰাৰ লগত তুমি জড়িত কেতিয়াও নহয় গতিকে ফুটনি মাৰিব নালাগে তেনেকুৱাকে কথাবোৰ গতিকে আৰু কৰিছে যে বিহু সুৰক্ষা সমিতিক কৈছে ক'ত কৰ্তৃত্ব পালে আৰু তুমি ক'ত কৰ্তৃত্ব পালা যে মানে ইয়াৰ প্ৰতিবাদ কৰিবৰ কাৰণে প্ৰথম প্ৰশ্নটো হৈছে সেইটো তুমি কৰ্তৃত্ব পালা বুলি ধৰি লৈছো নিজকে নিজে কৈছা কিন্তু তুমি এই কথা কোৱা যে তুমি বিহু নাম এষাৰ গাই দেখুওৱা তুমি ঢোলৰ চেৰ চাপতা বজাই দেখুওৱা তেতিয়াহে জানিম তুমি কৰ্তৃত্ব পাইছা বুলি গতিকে মই প্ৰত্যাহ্বান জনাইছো সেইসকল লোকক যিসকল লোকে বিহু 54-55 বছৰ ধৰি আমি বিহুৰ লগত বিহু কমিটিৰ লগত জড়িত আছো আৰু সেই মানে আমাক কোনেও একো ক'ব নোৱাৰে গতিকে তুমি বিহুৰ লগত জড়িত নহয় আৰু তুমি আহাচোন মোৰ লগত বিহু নাম গাই দেখুওৱা বিহু নাচি দেখুওৱা মই তেতিয়াহে প্ৰমাণ মই প্ৰত্যাহ্বান জনাইছো সেইসকলক আহক তেওঁলোকে বিহু নাম গাওক কি ঢোল পেঁপা বজাওক কি চাওঁ ছাৰ আপোনালৈ মোৰ আৰু এটা প্ৰশ্ন যে এই যে বিহু সম্ৰাট বিহু কুঁৱৰী বিহু ৰাণী ইয়াৰ ওপৰত কি ক'ব এইবিলাক একচুৱেলি আগতে আছিলে নেকি আগতেতো আমি ধৰক আমিও সৰু হৈ থাকোঁতে এইবিলাক দেখা নাছিলোঁ কিন্তু আজিকালি ষ্টেজত আমি এইটো প্ৰায় দেখিবলৈ পাইছোঁ ইয়াৰ ওপৰত কি ক'ব সম্ৰাজ্ঞী মানে হ'ল প্ৰকৃততে সম্ৰাটৰ ঘৈণীয়েক হয় ৰাণী মানে ৰজাৰ ঘৈণীয়েক কুঁৱৰী মানে কোঁৱৰৰ ঘৈণীয়েক এতিয়া কথা হৈছে কি প্ৰকৃততে এই যিকেইটা অভিধা এই অভিধাকেইটা বিহুলৈ কেনেকৈ আহিলে বিহুলৈতো আহিব নালাগে বিহুলৈ অহাৰ কোনো প্ৰয়োজন নাই যিহেতু এগৰাকী যুৱতীয়ে নাচিব এই লতাশিলতে হওক বা অন্যান্য ঠাইতে হওক নাচিব তেওঁক আকৌ এই বোৱাৰী মানুহৰ অভিধাটো কিয় দিব সম্ৰাজ্ঞী হিচাপে বোৱাৰী মানুহৰ অভিধা ৰাণী বুলি কিয় দিব প্ৰশ্নটো সেইখিনিতে থাকিলে ঠিক আছে শ্ৰেষ্ঠ বিহুৱতী কৰক অসমৰ শ্ৰেষ্ঠ বিহুৱতী কৰক বৰ বিহুৱতী কৰক ইয়াত কৰাটো আপুনি ইমান সুন্দৰ সুন্দৰ আমাৰ মানে হেৰি আছে অভিধা আছে আমি দিবলৈ বিহুৱতী বৰ বিহুৱতী অসম শ্ৰেষ্ঠ ইত্যাদিবিলাক আমি দিব পাৰোঁ গতিকে এই সম্ৰাট শব্দটো আহিছে মানে উৰ্দু ভাষাৰ পৰা মোগল সাম্ৰাজ্যৰ পৰা আহিছে সম্ৰাটৰ পৰা হৈছে সামগ্ৰী হয় অসমীয়াত গ্ৰহণ কৰিছে এতিয়া কিন্তু বিহুৰ লগত কেতিয়াও খাপ নাখায়
ৰাণী শব্দটো বিহুৰ লগত কেতিয়াও খাপ নাখায় যিহেতুকে ৰাণী হৈছে ৰজাৰ ঘৈণীয়েক আৰু এজনী অবিবাহিত ছোৱালীক আমি ৰাণী পাতি মানে তেওঁক মানে কিয় বিবাহিতা মানে এটা অভিধা আমি দিম এইটো কেতিয়াও হ'ব নোৱাৰে আমি মানি ল'ব নোৱাৰো আচ্ছা যেহেতু ধৰক এতিয়া আমি আলোচনা কৰিছিলো ধৰক বিহুৰাণী বিহু কুঁৱৰীৰ ওপৰত কিন্তু ইয়াতে এটা কথা আমি প্ৰায় কিছু কিছু জেগাত আমি লক্ষ্য কৰো যে বোৱাৰীসকলে বিহু নাচে মানে ষ্টেজত এইটো কি গ্ৰহণযোগ্য হয় নে নহয় বোৱাৰী বিহু মই এই ক্ষেত্ৰত এটা কথা ক'ম যে সমগ্ৰ অসমৰ ভিতৰত বিহু যদি জীয়াই ৰাখিছে মই দেখিবলৈ পাইছো সমগ্ৰ অসম ঘূৰি ঘূৰি বিহু যদি একমাত্ৰ সঠিক ৰূপত জীয়াই ৰাখিছে মৰাণ মটক সমাজে অৰ্থাৎ মানে মায়ামৰা সত্ৰৰ শিষ্যসকলে জীয়াই ৰাখিছে মৰাণ সমাজত এটা কথা আছে বা মটক সমাজত এটা কথা আছে প্ৰথম পুষ্পিতা হোৱাৰ পৰা ছোৱালীজনীয়ে বিহু মাৰিবলৈ যাব লাগিব বিয়া হোৱালৈকে কিন্তু বোৱাৰীয়ে বিহু নাচা কোনো পৰম্পৰা নাই গতিকে বোৱাৰীয়ে বিহু পৰম্পৰা নাই যিসকলে বিহু এতিয়াও মানে অতীতৰ জৰিয়তে পৰম্পৰাগতভাৱে বিহু মাৰি আহিছে বা বিহুটো জীয়াই ৰাখিছে সেইসকলে কৈছে যে মানে আৰু সেইসকলৰ মানে এটা বাধা নিষেধ আছে যে বোৱাৰীয়ে বিহু নাচিব নোৱাৰে গতিকে বোৱাৰীয়ে কিয় বিহু নাচিব পাৰে বোৱাৰী বিহুটো থাকিবই নালাগিছিলে প্ৰকৃততে বোৱাৰী বিহু নতুনকৈ সৃষ্টি কৰা আমাৰ অসমৰ এচাম শিক্ষিত বুদ্ধিজীৱী যিসকলক বৌদ্ধিক মহল বুলি কওঁ তেওঁলোকে আজিকালি কি কৰিছে নিজৰ মতে নিজৰ মানে আইন কানুন বনাই গৈ আছে গতিকে সেইবিলাককে আমি প্ৰতিবাদ কৰি আছো এতিয়া সেইসকলক স্বীকৃতি দিছে কোনে বোৱাৰী বিহু স্বীকৃতি দিছে কোনে অসমৰ এচাম বহুত শিক্ষিত বুদ্ধিজীৱী লোকে যিসকল শিক্ষিত বুদ্ধিজীৱী লোকে হয়তো বিহু নামেষা গাব নোৱাৰে বিহু ঐতিহ্য পৰম্পৰাৰ বিষয়ে নাজানে সেইসকলেহে দিছে যেনেকৈ মই কৈ গ'লো আগতে যে মানে মই বিহুৰ লগত 54-55 বছৰ জড়িত আছো তুমি বিহু কমিটিৰ লগতহে জড়িত হৈ আছা ঠিক তেনেকুৱা ধৰণে তুমি বিহুৰ বিষয়ে পঢ়িছাহে কিতাপতহে পঢ়িছা তুমিতো বিহু মাৰিব নোৱাৰা বোৱাৰী বিহুটোক আমি স্বীকৃতি কেতিয়াও দিব নোৱাৰো এইটো উচিত হোৱা নাই যিহেতু যিয়ে এতিয়ালৈকে পৰম্পৰাগতভাৱে বিহু জীয়াই ৰাখিছে মায়ামৰা সত্ৰৰ শিষ্যসকলে তেওঁলোকে বোৱাৰীক কেতিয়াও বিহু নাচিবলৈ নিদিয়ে এটা মই জ্বলন্ত উদাহৰণ দিলো হয় ইয়াতে মই আপোনাক আৰু এটা কথা সুধিবলৈ বিচাৰিছো যে ধৰক এই মুকলি বিহু আৰু হুঁচৰি যেনেকৈ ধৰক আমাৰ এতিয়া হুঁচৰিত ধৰক ছোৱালী নাচিব নোৱাৰে কিন্তু মুকলি বিহুত ধৰক ছোৱালী আৰু ল'ৰাই দুয়ো একেলগত নাচে ক'ৰবাত আমি এনেকুৱাও দেখিবলৈ পাইছো যে হুঁচৰি বুলি আৰম্ভ কৰে কিন্তু লাষ্টত গৈ থৈ তাৰ মাজত ছোৱালী আহি নাচি দিয়ে সেয়া এতিয়া হুঁচৰি বুলি এতিয়া নামাকৰণ কৰিব নে এফালে এতিয়া মুকলি বিহু বুলি নামাকৰণ কৰিব সেইটো এটা বিজুতিৰ আৰু সেইটোকে একত্ৰীকৰণ বুলি কালি এটা কথা ওলাইছিলে প্ৰকৃততে আমি ক'ব বিচাৰো মোৰ ফালৰ পৰা মই ক'ব বিচাৰো যদি মঞ্চত বিহু পৰিৱেশন কৰিব লাগে আৰু কৰাব যদি লাগে কমিটিয়ে যদি বিহু পৰিৱেশন কৰাব বিচাৰে তেতিয়াহ'লে ডেকা গাভৰু মুকলি বিহু বেলেগে প্ৰতিযোগিতা পাতক হুঁচৰি প্ৰতিযোগিতা বেলেগে পাতক তেতিয়াহে বিহু ঐতিহ্য পৰম্পৰা সুৰক্ষিত হ'ব তাকে নকৰি যদি বিহু হুঁচৰি নাম দিবা হুঁচৰি বিহু নাম দি এটুকুৰা হুঁচৰি আৰু এটুকুৰা মানে ডেকা গাভৰু মুকলি বিহু বা গছতলৰ গাভৰু বিহু যদি মানে মিহলি কৰে বা সংমিশ্ৰণ কৰে তেতিয়াতো মানি ল'ব পৰা কথা নহয় এতিয়া ছোৱালীয়ে নাচিবৰ কাৰণে জেং বিহু বা গছতলৰ গাভৰু বিহু আছেই ডেকা গাভৰু মুকলি বিহু আছেই আকৌ হুঁচৰি কিয় নাচিব তেওঁলোকে তেতিয়াহ'লে পুৰুষেও নাচকচোন গছতলৰ গাভৰু বিহুত গৈ চাওঁ জেং বিহুত নাচক গৈ দিব নেকি কোনোবা কেতিয়াও নিদিয়ে গতিকে এই ঠিক তেনেকুৱা ধৰণৰ এনেকুৱা কিছুমান কথা আছে গতিকে এইটো কেতিয়াও গ্ৰহণযোগ্য হ'ব নোৱাৰে হয় আমি আজি আপোনালোকক ছাৰৰ সৈতে কিছু কথা আজি বিহুৰ লগত জড়িত আমি এছঅপিয়ে হওক বা এছঅপিৰ লগত কিছুমান জড়িত কথা বা বিহুৰ বহুখিনি কথা আমাৰ বহু ব্যক্তিয়ে নাজানে সেই কথাখিনি আজি আমি আপোনালোকক এই ভিডিঅ'টোত অকণমান দাঙি ধৰিবৰ কাৰণে চেষ্টা কৰিছোঁ আপোনালোকে আপোনালোকৰ মতামতবিলাক আমাৰ কমেণ্ট বক্সত আপোনালোকে দিব বুলি আমি আশা কৰিছোঁ যিসকল বিচাৰক আছে তেওঁলোকো যাতে এই কথাবিলাক যাতে অকণমান মন কাণ দিয়ে আৰু ইয়াত মই কিছু এটা কথা উল্লেখ কৰিব বিচাৰিছোঁ যে আমাৰ যি জাতিৰ দল সংগঠনবিলাক আছে তেওঁলোকো যাতে এইবিলাক যাতে অকণমান নিৰীক্ষণ কৰে আৰু বিহুৰ ওপৰত যেতিয়া কোনোবাই যদি মাতে নহয় আমাৰ কিন্তু গাত লাগি যায় সেইবিলাকৰ ওপৰতো যাতে আমাৰ দল সংগঠনবিলাকে অকণমান চকু কাণ দিব লাগে বুলি মই অনুভৱ কৰিছোঁ তো ছাৰ আজি আপোনাক একদম অশেষ ধন্যবাদ জনাইছোঁ ইমানখিনি আপুনি আমাক সময় দিলে আৰু আমাৰ বিহুৰ ওপৰত আপুনি দুই এষাৰ আপোনাৰ মনৰ কথাখিনি আপোনালোকে ৰাখিলে আৰু আপোনালোককো আমি অশেষ ধন্যবাদ জনাইছোঁ ইমানখিনি সময় ধৰি আপোনালোকে ভিডিঅ'টো চাই থকাৰ বাবে আৰু ভিডিঅ'টো আৰু আজি বৰ বেছি দীঘল কৰি নাথাকোঁ আজি ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ অন্য এটা ভিডিঅ'ত অতি সোনকালে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজি এই ভিডিঅ'টো পাই বিদায় ল'লোঁ ধন্যবাদ থাকিল ধন্যবাদ জয় অসম